বহু মানুহৰ সমাগম হয় এই স্থানলৈ। অকণমান আজৰি সময় পাইছিলোঁ আৰু এনেকৈ ওলাই আহিলোঁ আৰু ইয়াৰ যি নান্দনিক যি পৰিৱেশ, সেই পৰিৱেশ দেখি খুব ভাল লাগিছে। কেনেকুৱা লাগিলে? ভাল লাগিছে, ভাল লাগিছে? বহুত ভাল লাগিছে। আগতে আহিছিলে নহয় এবাৰ? ন আগতে হোৱা নাই, এবাৰ প্ৰথম। বহুত ভাল লাগিছে, বহুত ধুনীয়া ঠাই। ভাল লাগিছে। ফুটটো কিবা হৈছে নেকি? একো নহয়, ঠিকে আছে। তোমাৰ হাতত কি লগাই দিলে? লেতেৰা লগাই দিলে। মানুহ কোৱা কেনেকুৱা লাগিলে? ভাল লাগিছে, ভাল লাগিছে? ভাল লাগিছে, লাজ কৰিছে। ভাল লাগিলে। আৰু এনেকুৱা ধৰণৰ আধ্যাত্মিকতাৰ যিবিলাক স্থান, সেই স্থানবিলাকে মানুহৰ মনত এক অন্য মাত্ৰা প্ৰদান কৰে। কাৰণ আজিৰ সময়ত ভগৱানক সকলোৱে স্মৰণ কৰে, নহয় জানো? কাৰণ ভগৱান নাথাকিলে জানো মানুহৰ জীৱনত কিবা থাকিব? আৰু যদি আপোনালোকে কেনেবাকৈ ডিব্ৰুগড়ৰ ফালে আহে, নিশ্চয়কৈ জগন্নাথ মন্দিৰত এপাক মাৰিব। ইয়াৰ যি নান্দনিক যি পৰিৱেশ, সেই পৰিৱেশ চাই আপুনি হয়তো আপ্লুত হৈ পৰিব। আৰু এবাৰ যেতিয়া আপুনি ইয়াত পৰিভ্ৰমণ কৰিব, তাৰ পৰৱৰ্তী সময়ত আপোনাৰ পুনৰ আহিবলৈ মন যাব, সেইটো নিশ্চিত।